আজি খাম আমি আটা ৰুটিৰ বাবে খুইদৈ মানে প্ৰস্তুতি চলাই আছে চাবচোন কি ফুলাকৈ আটা ৰুটি বনাই আছে একদম পূৰা খুৱাব আৰু ফুলাবৰ বাবে কিবা লাগে চাগে নাজানো দেই নাই এনে ধেমালি কৰিছোঁ আমি এনেকৈ বুটৰ এখন ঘুগুনি বনাইছে বহুত ধুনীয়াকৈ মই খাইছোঁ অলপ ভাল লাগিছে আজি মই মূৰটোত মানে নাৰিকল তেল হৈছে একদম চাওকচোন বেমাৰী যেন লাগিছে অৱস্থা বেয়া হৈ গৈছে আজি আৰু লগতে মই এতিয়া দেখুৱাম মানে খুৰীদেউ কিটচেনটো ইমান ধুনীয়াকৈ ৰাখিছে আৰু বহুত ধুনীয়াকৈ ৰাখেও বাৰু দেখাবও ভাল লাগে এনেদৰে ভালদৰে থাকিলে লগতে এতিয়া যাম আমি আমাৰ মৰমৰ ফিজটো লৈ তাতে কি আছে দেখুৱাব একদম আছে কিবাকিবি নোহোৱা নহয় বাৰু লগাখিনি আছেই বাৰু প্ৰায় এতিয়া মোৰ মাতটো দেখিছেনে এই লুচিখন ফুলিব লুচি নহয় দেই চৰি আটা ৰুটিখন ফুলিব একদম ফুলাই দিলে বহুত ভাল লাগে এনেকুৱা ফুলা ৰুটি খাবলৈ লগতে আজি মোৰ মাতটো শুনিছেনে আপোনালোকে একদম বহি গৈছে একদম বিশ্বকৰ্মা পূজাত তিতা ওলাই গৈছে আৰু গোটেইখিনি এতিয়া মিকু আৰু পিকু ইহঁতৰ বিৰাট উৎপাত একদম খোৱা দেখিলে একদম ৰ'ব নোৱাৰে ইহঁতে লগতে এইজনী আমাৰ মৰমৰ ছোৱালীজনী তাই এক্সাম আছে অহাকাইলৈ তাই পঢ়ি আছে